শেৱালি তুমি মোৰ খবৰৰ তাগিদাত আমি কোনোবা দিন ৰ'দৰ প্ৰখৰতা, কোনোবা দিন বৰষুণৰ শীতলতা আৰু কোনোবা দিন প্ৰচণ্ড শীতৰ হেমেকা পৰিৱেশত গতি কৰোঁ অচিনা অজানা ঠাইলৈ। তুমি মোৰ ৰাগিনী গীতৰ শুকুলা মেঘৰ দৰদি সৰগী সুৰীয়া প্ৰাণ নতুন অভিজ্ঞতা, নতুন সোৱাদ বুটলা আমি সংবাদদাতা। মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ। সেয়ে কওঁ, সাংবাদিকতা এক মাদকতা। শেৱালি তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ, শেৱালি তুমি আহিবাই শাৰদী কুঁৱলী হৈ, শেৱালি তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ। মোৰ সতীৰ্থ সংবাদদাতা পল্লৱ দাস আৰু মই বিদ্যুৎ মহন্তই এই ভিডিঅ'টো উপভোগ কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।